করু তো কৃষ্ণ সকন্ত কাম কৌতিজিত জগত কুদেব দুষ্ট দানব লবে করবে একদম গত গুরু গয় পর গহি মাতৃ দৈবকীর গর্ভজাত মই আহে যশোদাৰ কোমল কোলাত লালিত পালিত হৈ বৃন্দাবনৰ মাজে মাজে ধেনুচাৰী গোপীকুল বাউলি কৰা ময়েই কৃষ্ণ। অহংকাৰী দুৰ্যোধনে যতু গৃহ দাহন কৰাৰ পাছত মহাধাৰ্মিক পাণ্ডৱগণে বনে বনে কৰিছে ভ্ৰমণ। এই সুযোগতে ভীমাৰ্জুনৰ হতুৱাই পাতালপুৰৰ ৰজা অশ্বকৰ্ণক নিধন কৰাই নিৰ্যাতিতা হেমাক মুক্তি দিব লাগিব। আনফালে কৰ্ণদত্ত ৰজাৰ পুত্ৰ ধুম্ৰাক্ষৰ অত্যাচাৰ দিনে দিনে বাঢ়িব লাগিছে। যজ্ঞৰ ধোঁৱাত উৎপত্তি হোৱা ধুম্ৰাক্ষৰ মৃত্যু ইমান সহজে নহয়। অতি শীঘ্ৰে ধুম্ৰাক্ষৰ মৃত্যু কৌশল ৰচনা কৰিব লাগিব। যাওঁ, এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
প্রবেশিলা হভা মাঝে উৎসর্গণ বীর আজে হগে চলে মহামন্ত্রী দেখি মন্ত্রীবর মহারাজ মন্ত্রীবর মহারাজ পুত্র না থাকতে ভাবিস না মতকই এই পৃথিবী দুঃখী আর কোনো না কিন্তু মন্ত্রীবর মহারাজ আজ পিতৃ হই ভাবিস মতকই দুর্ভোগী আর কোনো নাই মহারাজ অপুত্র হই থাকি কিমান বেদনার বোঝা বহন করিব লগা হল সেই আপনার জ্ঞাত শেষ নারদৰ নিৰ্দেশ মতে শ্বেত বিষ্ণু মহাযজ্ঞ কৰি সমাপন পুত্ৰ হিচাপে লাভ কৰিলো ধ্ৰুমাক্ষ ভাবিছিল ভগৱানে যেতিয়া মোৰ মনৰ কামনা পূৰ্ণ কৰিলে মোৰ দুখৰ দিনৰো অন্ত পৰি মহাৰাজ পিছে মিছা মন্ত্ৰীবৰ সকলোবোৰ মিছা মনে খন্দা পুখুৰীত বিধাতাই মোক এটুপি পানী খাবলৈও নিদিলে বিধাতাই মোক যে পুত্ৰক দান দিলে দিনক দিনে বাঢ়ি অহা তাৰ অত্যাচাৰত মোৰ সুখবোৰ ক্ৰমাৎ হেৰাই গৈছে ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক আপুনি ইমান অধৈৰ্য হলে ৰাজকাৰ্য কেনেকৈ চলাব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ কি ধৈৰ্য ধৰাৰ কথা কৈছে মোৰ পুত্ৰই আজি ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে কেতিয়াবা ভাবো মন্ত্ৰীবৰ মহাৰাজ এনেও নাই তেনেও নাই মোৰ এই কুলাংগাৰ পুত্ৰক ত্যাগ কৰি মোৰ লগতে প্ৰজাগণৰ শান্তি ঘূৰাই আনো মহাৰাজ এনে সৰ্বনখীয়া সিদ্ধান্ত লোৱাটো উচিত নহয় সৰ্বনখীয়া নহয় মন্ত্ৰীবৰ মই সৰ্বনাশৰ পৰা ৰক্ষা পাবৰ বাবেহে এই উপায় চিন্তা কৰিছো মহাৰাজ এটি পুত্ৰ লাভৰ কাৰণে কিমান যে কৰিলে সাধনা যুৱৰাজ লাভৰ বাবে ৰাজ্যৰ প্ৰজাগণে কিমান যে কৰিলে প্ৰাৰ্থনা
সেই সাধনাৰ ফল যদি অকালতে হেৰুৱাব লগা হয়, আপুনি জানো শান্তিৰে থাকিব পাৰিব মহাৰাজ? মন্ত্ৰীবৰ, মহাৰাজ, আপুনি কি ক'ব বিচাৰিছে মই ভালদৰেই বুজিছোঁ, কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, হাতৰ জুয়ে যেতিয়া গালৈ খেদা মাৰে, তেতিয়া তাক দলিয়াই দিয়াৰ বাহিৰে অন্য উপায় নাই মন্ত্ৰীবাই। মোৰ বহু সাধনাৰ ফল পুত্ৰ ধৰ্মাক্ষই আজি আমাৰ পবিত্ৰ ৰাজকুলত কলংক সানিছে। তাৰ অত্যাচাৰ অনাচাৰে আজি দেশবাসীক বিব্ৰত কৰি তুলিছে। এই মন্ত্ৰীবৰ, মোৰ আৰু তাক ৰখাৰ ইচ্ছাই নাই। মহাৰাজ, ৰাজ্যৰ প্ৰজাগণে এতিয়াও কুমাৰৰ এই অপকৰ্ম কথা স্বীকাৰ কৰা নাই। আপুনি ধৈৰ্য ধৰক মহাৰাজ। মন্ত্ৰীবৰ, বাহিৰত জ্বলা জুইৰ পৰা যিমান বিপদ হয়, ভিতৰি জ্বলা জুইৰ পৰা তাতোকৈ বেছি বিপদ হয়। মই জানো মন্ত্ৰী, প্ৰজাগণে ৰাজদ্ৰোহৰ ভয়ত প্ৰত্যক্ষভাৱে নকলেও ভিতৰি উমি জ্বলা এই জুইৰ শিখাই এদিন এই সকলোবোৰ চৰকাৰ কৰিব। মহাৰাজ, কুমাৰ এতিয়াও নাবালক, সি অতিকে ফুল কুমলীয়া। বয়স হলে নিশ্চয় জ্ঞান বুদ্ধি উদয় হব মহাৰাজ। মন্ত্ৰীবৰ, আপুনি মোক বয়সৰ দোহাই নিদিব। 5 বছৰ বয়সত ভাবিছিলোঁ 10 বছৰ বয়সত ভাল হ'ব। 10 বছৰ বয়সত ভাবিছিলোঁ 15 বছৰ বয়সত ভাল হ'ব। এতিয়াতো তাৰ 16 বছৰ। কিন্তু মন্ত্ৰীবৰ, এতিয়াও যে তাৰ বিবেক শূন্য। এদিন সি এই সিংহাসনত বহি এই সকলোবোৰ শেষ কৰি নিদিব জানো? এই মন্ত্ৰীবৰ, মোৰ আৰু এই ধৰ্মাক্ষক ৰখাৰ তেল মানুহ ইচ্ছা নাই। মন্ত্ৰীবৰ, চাৰিওফালে মই কিবা অন্ধকাৰ দেখো। কিয় মোৰ ভয় অৱশ হৈ আহিছে মন্ত্ৰীবৰ। মোক লৈ বলক মন্ত্ৰীবৰ, মোক শয়ন কক্ষলৈ লৈ বলক বলক মহাৰাজ, মন্ত্ৰীবৰ। বলক মহাৰাজ।